मोनसे दुखुनांथाव रादाब मैदेरनि उदखारजों फिन आरोबाव सासे सुबुंनि जिउ खहा नंगौ तामुलपुर जिल्लानि बगाजुलियाव मैदेरनि उदखारजों फिन सासे सुबुंनि जिउ खहा तामुलपुरनि कुमारिकाटा हाग्रा बिफाननि बेन्दोंआव थानाय बगाजुलि सालबारि गामियाव थांनाय हराव हाग्रानि मैदेरनि गाग्लोबनायजों सासे सुबुङा जिउ खोमानाङो मिथिनो मोननाय बादिब्ला थांनाय माखासे सान सिगांनिफ्रायनो भुटान हाजोनिफ्राय ओंखारबोनाय मैदेरा गामि गामि हाबनानै उदखार खालामगासिनो दंमोन आरो थांनाय हरनि 1 रिंगासो समाव सालबारि गामिनि थागिबि सनेश्वर बरगयारिखौ बुथारनानै जिउ फोजोबलाङो मैदेरा न'नि बेराखौ बोफायनानै माइ जाबाय थानायखौ मिथिनानै टर्च लाइट लानानै मैदेरखौ होनो नाजादोंमोन सनेश्वर बरगयारिया नाथाय दुथां मैदेरा होसोनानै गाग्लोबो आरो दुखुनांथावै जायगायावनो जिउ फोजोबलाङो नाथाय दुथां मैदेरा होसोनानै गाग्लोबो आरो दुखुनांथावै जायगायावनो जिउ फोजोबलाङो सनेश्वर बरगयारिखौ मख'नो नांगोन दि सिगां समनिफ्राय बगाजुलि ओनसोलाव हाग्रानि मैदेरजों गाग्लोबजानानै गोबां सुबुंनि जिउ गोमाबाय नाथाय हाग्रानि मैदेरनिफ्राय रैखाथि मोननो हानाय राहाखौ दासिमबो सरकारा मावफुंनानै होआखै जायनि थाखाय दिनै बे ओनसोलनि रायजोफोरनि गोसोआव गोबां गिखांनाय सोमजिखांदों कुमारिकाटा हाग्रा बिफानाबो मैदेरनिफ्राय रैखाथि होनायाव फेलें जानायखौ दुखु फोरमायदों ओनसोलनि थागिबिफोरा बेजों लोगोसेनो मैदेरनि गाग्लोबनायाव जिउ गोमानाय दाय गैयै सनेश्वर बरगयारिनि नखरनो थाबैनो अनसुंथाइ होनो थाखाय सरकारनिसिम दाबि खालामदों गामिनि थागिबिफोरा मोटामुटी 12টামান বাজা 12টামান বাজাত এই ঘৰ পিছপিনৰ পৰা আহিছে ঘৰ পিছপিনৰ পৰা আহি পেলে তাৰ মানে দক্ষিণ ফালে এটা ঘৰ আছিলে এই ঘৰটো ভাঙাই পেলে ধানটো খাই আছে ধান খাওয়াৰ পিছত এই যোনি মানুহ মাৰিছে তেওঁ মানে দুৱাৰ মুখত ওলাই পেলে মানে ধৌধাও কৰিছিলে ধৌধাও কৰাতে তাৰ মানে কিয় মাৰ দিছে বলে তেওঁ মানে খেদি লৈ পেলে মানে দুৱাৰ মুখলৈকে হুমাই মানে ঘৰ ভিতৰ পৰা মানুহ ধৰি আনিছে ধৰি আনি মানে সচৰাই আনি পেলাই চোতালত মানে একদম গুড়া কৰিছে মানুহ চুটি গুড়া কৰি আকৌ লৈ পেলাই পুখুৰীত নামিছে পুখুৰীত নামি পেলাই মানুহক পুখুৰীতে পেলাই থৈ দিছে তাৰপিছত মানে ভয়ত মানে মানুহটো এৰি নিজে পলাই গৈছে বৰষুণ পৰি আছিল নেকি বৰষুণ অলপ আছিল মানে অলপ নাছিল সেই সময়ত মানে আগতে বৰষুণ পৰি আছিলে অনুমানে কেইটা বজাত হৈছে 12টামান বজা ৰাতিৰ 12টা সিঙ্গেল হাতীটো আছিল সিঙ্গেল হাতী আছিল হয় কি নাম মানুহজনৰ কি নাম সোমেশ্বৰ ব্ৰহ্ম বেলেগ মানুহ নাছিল নেকি তেতিয়া ওচৰত আছে এই ঘৰৰ এই ল'ৰাবিলাক আছিলে ল'ৰাবিলাকক ধৌধা কৰি মাত দি আছে তেওঁ ভয় নকৰে কি কৰিব ইমানে আৰু চচৰাই আনিছে চচৰাই আনি পুখুৰীত নমাইছে আৰু পেকত একদম পুৰা মানুহটো দবাই থৈ দিছে আৰু দবাই থৈ পেলাই পানীৰ তলত তাৰপিছত তেওঁৰ ল'ৰাবিলাক আছে আৰু গাঁৱৰ মানুহ এজন দুজন আহিলে তাৰপিছত পুখুৰীৰ পৰা মানুহটো দাঙি উঠাব লগা হৈছে এইটোৱে মানে চচৰাই আনি ইয়াত পেলাই দিছে ইয়াত পেলাই দিছে চচৰাই আনি নিজৰ নামিলে আৰু মানুহজনকো ইয়াতে পেলাই দিছে আৰু নিজে চটকি পেলাই তাতে মানুহটো ওপৰতে মাৰিছে মাৰাটো তথাপিও আনি পেলাই মানুহটো ইয়াতে মানে পুখুৰীত মানুহজনক এৰি থৈ গৈছে মানে খচি পেলাই মানুহজনক মানে বিশ্বাস কৰি ওলাব লগা হৈছে পুখুৰীৰ পৰা তাৰে মানে চোতালতে সি অলপ মানে চোতালৰ পৰা সি লৈ আহিল মৰাজনক লৈ আহি পুখুৰীত ইফালে মানে পাৰ হৈ গ'ল আৰু পাৰ হৈ যায় পুখুৰীতে পেলাই গ'ল তাতে আৰু এই ঘৰৰ ওচৰৰ চুবুৰীয়া ঘৰটো এটম মাৰিলে মাৰাৰ পিছত সি অলপ নিজকে মানে পলাই পেলাই ইফালে পলাই গ'ল ৰাতি লগে পলাই গ'ল লগে অলপ পলাই যেন যায় অলপ এইখিনি বাৰীত থাকিলে তাৰ আৰু চান্স লৈছিল নেকি আহিব বুলি আৰু নাহিলে তাৰপিছতেই ফৰেষ্টবিলাক আহিল মানে ঘৰৰ পৰা আগতে মাৰি চুচৰাই পিছত ইয়াত আনিছে ইয়াত আনিছে এতিয়া মানে অৱস্থা নাছিলে মানুহ টাইমত এতিয়া আনে তাতেই জেগাতে মানে তাক আফাই পেলাই তাতে ডেড হৈছে ডেড হৈছে কি নাম আছিল মানুহজন এনে সোমেশ্বৰ বৰগয়াৰী মানুহজনতো এনে খেতিয়ক কষ্ট ঘৰখন মানে চলাইছিলে দুৰ্ভাগ্যজনক এনেকুৱা মানে আমি কামনা কৰা নাছিলে এনেকুৱা হোৱাটো আৰু দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব এনেকৈ মানে সঘনন যদি হৈ থাকে তেতিয়া অঞ্চলখন অলপ মানে আতংকীয় মানে ভয়ৰ ভাৱ এই অৱস্থাত মানে এতিয়া ভুগি আছে বুলি ক'ব লাগিব আৰু আহিছে নাছিলে তাৰমানে হাতীৰ পিছত মানে খা খবৰ
পঢ়াৰ পিছত আহি যিটো আমি আগৰ পৰাই কৈ আছোঁ যে আমি হাতী ওলালে আমাৰ গাঁৱত ফৰেষ্টক আমি মাতোঁ তেওঁলোকে নাহাকে নাথাকে আহে কিন্তু কি হয় কথাটো তেওঁলোকৰ ওচৰত গাড়ীয়ে নাই আজিলৈকে ভাল গাড়ী নাই এটা বুঢ়া গাড়ী আছিল এইটো বেয়া হৈছে কালি মাতিছোঁ আমি আমাৰ গাড়ী নাই কেনেকৈ যাম বুলি ক'লে তথাপিও আহিছে বেচা কষ্ট কৰি পেলাই পিছত আৰু ৰাতিপুৱালৈকে নাথাকিল তেওঁলোকে যাই আৰু মোৰ ঘৰত সোমাই পেলাই মোৰ বাৰাণ্ডাত উঠি পেলাই আৰু ভাঙাব খুজিছিল হাতীটো গণেশগুৰি ইয়াৰ পৰা তাৰপিছত মই ফৰেষ্টক ফোন কৰিলোঁ হাতীটো যোৱা নাই মোৰ কিবাতে আছে বাৰীতে আছে খেদাৰ ব্যৱস্থা কি আছে বোলে তো আমাৰ গাড়ীয়ে নাই বুলি ক'লে তাৰপিছত যোৱাকালিও মই ৰেঞ্জাৰ ছাৰৰ লগত আলোচনা কৰিছিলোঁ যে সি যোৱাকালি মানে তামোল ভাঙাইছেতো আমাৰ এই দহাপাৰ গাঁৱত তো তাতে মই জনাইছিলোঁ ৰেঞ্জাৰ ছাৰক ৰেঞ্জাৰে ক'লে আমাৰ গাড়ী চাৰি নোহোৱা হৈ গৈছে চৰকাৰৰ আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ এইখিনি অঞ্চলত বিশেষকৈ হাতীৰ উপদ্ৰৱটো বেছি হয় সেই গতিকে আমাৰ যিহেতু কুমাৰঘাটা ফৰেষ্ট ৰেঞ্জ যি ডিপাৰ্টমেণ্টৰ পৰা যদি ইয়াত গাড়ীৰ ব্যৱস্থাটো কৰি দিয়ে তেতিয়া মানে আমি বৰ ভাল পাওঁ সেইখিনি আমি মানে চৰকাৰক আহ্বান জনাইছোঁ চৰকাৰী ডিপাৰ্টমেণ্ট মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাড়ী ভাল গাড়ী দিলে তেওঁলোকে মানে ফটককৈ আহি পেলাই আমাক ৰেস্কিউ কৰিব পাৰে সেইখিনি আমি আশা কৰি থাকোঁ এটা ভাল ঘোষণা বঙাইগাঁও মেডিটেক এলাইড হেল্থ ইনষ্টিটিউটৰ 2025 আৰু 26 বছৰৰ DMLT লেবৰেটৰী টেকনিচিয়ান এক্স-ৰে এণ্ড ইমেজিং টেকনিচিয়ান ECG টেকনিচিয়ান ফাৰ্মাচী এছিষ্টেণ্ট ডেণ্টেল হাইজিনিষ্ট ইমাৰ্জেঞ্চি টেকনিচিয়ান আৰু নাৰ্ছিং কেয়াৰ এছিষ্টেণ্ট কোৰ্চৰ নাম ভৰ্তি কৰাটো এতিয়া চলি আছে নাম ভৰ্তি কৰা বিষয়ৰ বাবে জানিবলৈ ব্যক্তিসকলে 9395558676 নম্বৰত যোগাযোগ কৰিব পাৰিব मोनसे गोजोनथाव फोसावथाय बङाइगाव मेडिटेक एलाइड हेल्थ इन्स्टिट्यूटआव इंराजि बोसोर 2025-26 मायथाइनि थाखाय DMLT लेबोरेटरी टेक्निशियन एक्स-रे एन्ड इमेजिंग टेक्निशियन ECG टेक्निशियन फार्मासी एसिस्टेंट डेन्टेल हाइजिनिस्ट इमार्जेन्सी टेक्निशियन आरो नार्सिं केयार एसिस्टेंट कोर्सनि मुं थिसननाया सोलिगासिनो दङ मुं थिसननायनि सोमोन्दै सुलाद लानो थाखाय 9395558676 नाम्बाराव फोनांजाब खालामनो हागोन